নমস্কাৰ, মোৰ নাম হয় কাব্যশ্ৰী মোহন আৰু আজি যোনটো টপিক লৈ আহিছোঁ সেইটো হয় ভাত খালে শকত হয় নেকি? ভাত আমি অসমীয়া মানুহে খাই খুব ভাল পাওঁ নহয় জানো? আমাক ৰাতিপুৱাও ভাত লাগে, আমাক দুপৰীয়াও ভাত লাগে, আমাক ৰাতিও ভাত লাগে। আমি ভাত নাথাকিলে থাকিবই নোৱাৰোঁ। মই এইজনী হ'লোঁ, কিন্তু মই সদায় ভাত খাইছিলোঁ আৰু এতিয়াও মই সদায় ভাত খাওঁ। কিন্তু ভাতটো কমাব লাগিব। যদি আপোনালোকে ৱেইট লছ কৰিব বিচাৰিছে, আপোনালোকে যদি ফেট লছ কৰিব বিচাৰিছে, ইঞ্চ লছ কৰিব বিচাৰিছে, তেতিয়া ভাতটো অলপমান কম খাব লাগিব। আৰু প্ৰটিনছ যেনেকৈ মাছ, মাংস, দৈ, পনীৰ সেইবোৰ তাৰ এমাউণ্ট অলপমান বেছি কৰিব লাগিব। আমি যদি কিবা বহুত বেছি হেল্ডি মাছ ইয়াৰ প্ৰটিনছ যদি আমি বহুত বেছি খাওঁ, আমি তেতিয়াও শকত হ'ম। কিন্তু আমি যদি এটা বেলেঞ্চ মিল ভাবি লওক, আপোনালোকে ৰাতিপুৱা ভাত নাখালে আৰু বেলেগ কিবা খালে, অলপমান দৈ, অলপমান চিৰা, তেতিয়াও বেছি আৰু চিৰা অলপমান বেছি নহয়, আৰু ভাবিলে কি দুপৰীয়া মই অলপমান কম খাম ভাত, কিন্তু কমকৈ খাম, আৰু ৰাতিও খাইছোঁ কিন্তু অলপমান কমকৈ। চ' তেতিয়া আপোনালোকৰ ৱেইট লছ হ'ব, তেতিয়া আপোনালোকৰ ফেট লছ হ'বই। সেইটো কাৰণে ভাত খাব নেৰিব। কেলৈ কি যদি আপোনালোকে ভাবে কি মই এমাহ ভাত নাখাওঁ আৰু ৱেইট লছ কৰিম, আপোনালোকে কৰিব, আপোনালোকে ভাত নাখাব এমাহ, কিন্তু তাৰপিছত আমাৰ অসমীয়া মানুহবোৰ আমাৰ খাবলৈ মন যাবই ন। যে আমি তাৰপিছত আকৌ আমি তেতিয়া আমি এমাহৰ পিছত আমি এগাল খাই দিম, তেতিয়া আমাৰ আকৌ ৱেইট গেইন হৈ যাব, আকৌ আমাৰ ফেট গেইন হৈ যাব। সেইটো কাৰণে ভাত খাই থাকিব, চব বস্তুৱে। আপোনালোকে যদি আনহেল্ডি বস্তু লাইক পিজ্জা, ফাষ্ট ফুড সেইবোৰ নেৰিব। কেতিয়াবা যদি খায় তেতিয়া একো নহয়। সেইটো কাৰণে একো খানা নেৰিব, চব খাব, কিন্তু অলপমান। ধন্যবাদ। This was not bad. I think so.